কৃষ্ণ, জয় গুৰু শংকৰ, কীৰ্তন ঘোষা, অজামিল উপাখ্যান, চতুৰ্থ কীৰ্তন ঘোষা। জয় নিৰঞ্জন পাতক ভঞ্জন, মাধৱ মুকুন্দ ৰাম। জয় নিৰঞ্জন পাতক ভঞ্জন, মাধৱ মুকুন্দ ৰাম। পদ পৰম মংগল হৰি নাম ধৰ্ম, যাহাৰ থাকে বাক্য তাৰ তেতিখনে ভস্ম হৈয়া যায়, মহাপাপ কোটি শত। তাও দেখে মহা পাতক হস্তিৰ, থাকে মহাগৰ্ব মদ। যাৱে ৰাম নাম প্ৰমত সিংহৰ, নুশুনে ধ্বনি শব্দ। ৰাম হেন ইত্ৰ দুগুটি অক্ষৰ, সদায় আদৰে গাৱে। সংসাৰ সাগৰ তৰি সিটো নৰে, দুৰ্লভ মুখ্য পাৱে। হৈবে মলমতি লোকৰ নিশ্চয়, গুচিবে সবে আচাৰ। কলি যুগে আৰু অন্যত্ৰ ধৰ্মত, কাৰো নাহি অধিকাৰ। আন ধৰ্ম এৰি হৰি নাম স্মৰি, সুখে পাৱে যেন গতি। অনেক প্ৰবন্ধে সমস্ত ধাৰ্মিকে, নপাৱে তাকো সম্প্ৰতি। সদায় কৃষ্ণক স্মৰি অখনিকো, নপাহৰিবা নৰ। যত মহাপাপ যত মহাপুণ্য, ই দুইৰ সবে কিংকৰ। দুখৰ নিদান কলি যুগয়াত, এক মহাগুণ আছে। কেৱল কীৰ্তনে সংসাৰৰ বন্ধ, এৰাই মুখ পাৱে পা
জীৱনৰ বাবে আমাৰ কলি যোগে আনো নাই গতি নাই নাহি জানা খাৰে খাৰ আউৰ বেদাগম বিস্তৰ শাস্ত্ৰত নাহি কিছু প্ৰয়োজন ধৰ্মক আশায়ে অনেক তীৰ্থক কি কাৰ্যে কৰা গমন যদি অভিলাষ কৰা সৰ্বজন আপোন মুখ্য কাৰণ গোবিন্দ গোবিন্দ বুলি আবেগতে কৰিও হৰি কীৰ্তন ইটো হৰি নামে লোকৰ যতে পাতক নিৰ্জান কৰে ততে পাতক প্ৰবন্ধে কৰিবে নোৱাৰে পাতকি নৰে ব্ৰহ্মচাৰী গৃহ বাসী বনবাসী সন্ন্যাসী যতে যতি হৰিৰ কীৰ্তন এৰি কেহুনৰে নপাৱে পৰম গতি সূৰ্য গ্ৰহণত এক কোটি ধেনু ব্ৰাহ্মণ কদে দান প্ৰয়াগ গংগাৰ জলত নিবাস কৰে দশ কল্প মান অযুতে কযজ্ঞ কৰে মেৰু সম সুবৰ্ণ কদে দান এক শতভাগো গোবিন্দ নামৰ ৰেণুৰো নহি সমান হৰিহে নয়েতো দুগতে অক্ষৰ উচ্চাৰিলে কবাৰ মুখ্যৰ পথক যাইবাক লাগিয়া সিও ভয় লকাছ পাৰ হৰিৰ নামৰ অনন্ত মহিমা কহিবে কাৰ শকতি যদি চাৰি মুখে ব্ৰহ্মায়ে কন্ত তভুনো হি সমাপতি কৃষ্ণৰ কিংকৰে ভনিল শংকৰে শুনিও সৰ্ব জন
কৰিও হৰি কীৰ্তন কোনো দিন এইটো শৰীৰ পৰয় কেতিখননে জম আউৰকী সেন্ধৰে ভাৰত ভূমিত হৈবা মনুষ্য জন্ম কোটি কোটি জন্ম অন্তৰে যাৰ আছে মহাপুণ্য ৰাশি সিহি কদাচিত মনুষ্য হুয় ভাৰত বৰিষে আহি দেৱৰো দুৰ্লভ ইহেন জন্ম ব্যৰ্থ কৰা কোন কামে গৃহতে থাকিয়া হৰি কৃষ্ণৰিয়া মুখ্য সাধা হৰি নামে কোটিয়ে কৰাজ সুয়মেধ যজ্ঞয়া কনোহে হৰি হেন হৰি নাম নলয়া হেলাত মৰে আত্মঘাত কৰি হেন বেদবাণী তথ্য হেন জানি আসনতে সুখে থাকি আপোনাক তাৰা পুৰুষ উদ্ধাৰা হৰি হৰি বোলা ডাকি হৰি ৰাম